আজি লৈ আহিছোঁ এটা কেঁকুৰাৰ ৰেচিপি। তাৰ কাৰণে লৈছোঁ এইফালে কেঁকুৰাকেইটা ঠেং ভাঙি এইদৰে চাফা কৰি লওঁ। চাওক, এই হালধীয়াখিনি কেঁকুৰাৰ তেল হয়, তেলখিনি যিমান পাৰোঁ ওলাই লৈছোঁ। এইদৰে গোটেই কেঁকুৰাখিনি চাফা কৰি লওঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ। আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব, আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টোত লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে। কেঁকুৰাখিনি চাফা কৰা হৈ গ'ল। গোটেইখিনি কেঁকুৰাৰ চাওক ইমানেই ওলালে। কেঁকুৰাখিনি ভাজিবৰ কাৰণে এফালে কেৰাহী পাতি দিলোঁ। কেৰাহীখন গৰম হোৱাত দিলোঁ অলপ সৰিয়হৰ তেল। তেলখিনি গৰম হোৱাত দিলোঁ পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া ইয়াতে দিম থেতেলিয়াই লোৱা আদা, নহৰু আৰু কেঁচা জলকীয়া 1 চামুচ। এইখিনি কেঁচা গোন্ধ যোৱালৈকে অলপ ভাজি ল'ম। এতিয়া ইয়াতে দিম চাফা কৰি লোৱা কেঁকুৰাখিনি। গোটেইখিনি এবাৰ মিলাই লৈছোঁ ভালদৰে। এতিয়া ইয়াতে দিছোঁ অলপ হালধি আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ। দি গোটেইখিনি এবাৰ ভালদৰে লৰাই লৈছোঁ। এতিয়া অলপ সময় ঢাকনখন দি সিজিবৰ বাবে ৰাখি থ'ম। প্ৰায় 1 মিনিটমান ঢাকন দি সিজোৱাৰ পাছত এবাৰ লৰাই লৈছোঁ, আৰু এতিয়া ইয়াতে দিছোঁ অলপমান নৰসিংহ পাত। কেঁকুৰাৰ সৈতে নৰসিংহ পাত এইদৰে ভাজিলে খাবলৈ বহুত সোৱাদ হয়। যিসকলে খাইছে তেওঁলোকে নিশ্চয় জানে ইয়াৰ সোৱাদ, আৰু যিসকলে খোৱা নাই তেওঁলোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। অলপ সময় পুনৰ ঢাকন দি সিজোৱাৰ পাছত লৰাই এয়া চাওক, নৰসিংহ দি কেঁকুৰা ভজা প্ৰায় সিজিলে। এয়া ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিছোঁ। এইফালে চাওক, নৰসিংহৰ সৈতে কেঁকুৰা ভজা ৰেডি হৈ গ'ল। এইদৰে কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল।